তো নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো অন্য এটা ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু তো আজিৰ ভিডিঅ'টোৰ মূল টপিকটো হৈছে কি, আপোনালোকৰ নিচিনাই কিছুমান মোৰ নিজৰ লগৰ বা কিছুমান আপোনাৰ নিচিনাই দৰ্শকৰ প্ৰশ্নৰ উত্তৰ বা কিছুমান ডাউট ক্লিয়াৰ কৰি দিবলৈ চেষ্টা কৰিম। তো বলক ভিডিঅ'টো নহ'লে লাহে লাহে ভিতৰলৈ আগবাঢ়ো। তো চাওক, প্ৰথম কুৱেশ্যনটো হৈছে কি, তই আছামিছত ভিডিঅ' কিয় বনাৱ? কিছুমানেতো লগৰবোৰে এনেকুৱাও কয়, তই ভালদৰে মিচিংটোৱে ভালকৈ শিকি লচোন, তাৰপাছত আছামিজ ক'বলৈ শিকিবি। আৰু ছেকেণ্ড কুৱেশ্যনটো কি, তই নিজৰ কালচাৰটো এৰি পেলাই মানে বেলেগ কালচাৰত কিয় গৈছা? আৰু থাৰ্ড কুৱেশ্যনটো হৈছে কি, তই নিজৰ মিচিং কালচাৰটো বেয়া পোৱা নেকি, তই আছামিজ কালচাৰত গৈছা? তো এই তিনিটা প্ৰশ্নটো বেলেগ বেলেগ হ'ব পাৰে, কিন্তু উত্তৰটো এটাই। তো অলপ বহলাইভাৱে দিবলৈ আপোনালোকক চেষ্টা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ বা নাকাটাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিছোঁ। তো বিশেষকৈ বেলেগ উদ্দেশ্য নাই যে মই আছামিছত ভিডিঅ' বনোৱাৰ। তো উদ্দেশ্য মোৰ এটাই, ক'বলৈ গ'লে মোৰ আছামিজ লগৰে বহুত আছে। এই ভিউৱাৰ্ছ মানে দৰ্শকৰ কথাটো বাদে দিছোঁ, কেইজননো চাই ফেচবুকত, কেইজনমানে চাই, বাৰু বাদ দিছোঁ সেইটো। তো মোৰ আছামিজ লগৰে বহুত আছে। তো সেইকাৰণে মই ভাবিলোঁ কি, যি কথা নাজানো সিহঁতে নাজানে, আৰু সিহঁতে যি কথা জানে মই সেইটো কথা নাজানো। তো অলপ প্ৰব্লেম হৈ যায় তাৰ নজনা আৰু মোৰ নজনাটো অলপ ডাঙৰকৈ ভাবি পেলাই, মানে ইমানখিনি ডাঙৰকৈ ভবা নাই, হ'লেও অলপ সিহঁতৰ কথা বা আমাৰ কথাটো অলপ মিলা প্ৰীতিভাৱে জানিবলৈ বা বুজি পাবলৈ তো মই আছামিছত ভিডিঅ' বনাম। তো সেইটোৱে আছিলে মোৰ অসমীয়াত ভিডিঅ' বনোৱাৰ প্ৰথম উদ্দেশ্য। তো চাওক, ঠিকেই কৈছে বাৰু, মই আছামিজটো ভালদৰে ক'বলৈ পৰা নাই, তই মানি লৈছোঁ কি মই ঠিকেই কৈছে, তই মিচিংটোৱে ভালকৈ শিকি লচোন, তই আছামিজত মাথা নামাৰিবি। তো ঠিকেই কৈছে বাৰু, কিছুমানে ধেমালি চলেৰে কৈছে, তো মই বেয়া পোৱা নাই, সেইটো ঠিকেই কৈছে। তো সেইটোৱে ভাবিলোঁ কি, সৰু সুৰা বা অলপ চলপ যিবোৰ কথা মই ইয়াত বা তাত জনাবিলাক অলপ মিলা প্ৰীতিৰে সকলোকে জনাব পাৰোঁ বা জনোৱাব পাৰোঁ, তো অলপ হ'লেও মনটো ভাল লাগিব। আৰু তো সিহঁত আমি তেনেকৈ একো নহয়, অসমত আমি যেতিয়া নেকি আছোঁ আমি সকলোৱে অসমীয়া হয়। তো দ্বিতীয় উদ্দেশ্যটো হৈছে কি, মই নিজৰ কালচাৰটোক এৰি পেলাই বেলেগ কালচাৰলৈ যোৱা নাই। তো চাওক, আমি যদি অসমত জীয়াই আছোঁ আমি অসমীয়াই হয়, সেইটো ঠিকে আছোঁ বাৰু। আমি অসমত যেতিয়া নেকি আছোঁ অসমীয়াই হয়, আমি সকলোৱে, অকল সি বা মই নহয়, আমি সকলোৱে। তো অসমত আছোঁ, মই অসমীয়া হয়, তথাপিও যে মোৰ ভাষা এটা আছে। একচুৱেলি মই মিচিং ল'ৰা হয়, সকলোকে নমস্কাৰ জনাইছোঁ। মই মিচিং ল'ৰা, সৰ্বানন্দ দাং, খাটি মিচিং। সেইকাৰণে কিছুমানে নাজানে চাগে, মুখৰ কথাৰ পৰাই জানিব পাৰি, হ'লেও কিছুমানে নাজানে চাগে। সেইকাৰণে মই আজি আপোনালোকৰ আগত স্বীকাৰ কৰিছোঁ যে মই মিচিং ল'ৰা হয়। তো মই মিচিং ল'ৰা হ'লে ভিডিঅ' আছামিছত বনাইছোঁ। একচুৱেলি মই অসমীয়া বহুত ভাল পাওঁ। অসমীয়া কালচাৰ মানে ক'বলৈ গ'লে কথা বতৰা যি হৈছোঁ, ক্লাছ ক খ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পালোঁ অসমীয়া বিদ্যালয়ত পঢ়ি পেলাই। সেইকাৰণে মই অসমীয়া মানে কি ক'ম আৰু, অসমীয়া কালচাৰটো ইমানেই ভাল পাওঁ। ছিংগাৰ হওক, নিজৰ কালচাৰটো মিচিংটো বহুতেই ভাল পাওঁ, হ'লেও আছামিজ আৰু হিন্দী সকলোকে ভাল পাওঁ বহুত। সেইকাৰণে জানিলোহেঁতেনতো হিন্দীও, মই হিন্দী, ইংৰাজী মানে ইংলিছতো মই ভিডিঅ' বনালোহেঁতেন। কিন্তু চবতছে নিজৰ ভাষাটো এৰি পেলাই মিচিংটো বহুত ভালেই পাওঁ, আৰু সেইটো এৰি পেলাই মই আৰু বেলেগ যি ভাষা ভাল পাওঁ সেইটো হ'ল আছামিজ। তো মোৰ সঁচাকৈ ফুল লিষ্টত চাবলৈ গ'লে অকল আছামিজ গানেই পাবগৈ। তো সেইকাৰণে মই ইমানেই ভাল পাওঁ, নিজৰ মনৰ পৰা আছামিজটো ভাল পাওঁ। সেইকাৰণে মই সেইকাৰণে মিছা নকওঁ, ভিডিঅ'লৈকে আছামিজতে বনাবলৈ চেষ্টা কৰিলোঁ। একচুৱেলি ব্লগিং ভিডিঅ'লৈকে মই আছামিজতে সৰ্বাজ ডায়েৰী বুলি ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ। তো চাওক, মই এতিয়া নিজৰ কালচাৰটো এৰি পেলাই, মানে মিচিংটো এৰি পেলাই আছামিজলৈ যোৱা নাই। নিজৰ কালচাৰটো কেনেকৈ এৰিব পাৰে? এই ভিডিঅ' বনোৱা টাইমত বা তেনেকুৱা কিবা টাইমত মই আছামিজ ক'ম, কিন্তু যিমান যি বেলেগ আলি আই লৃগাং, দবুৰ, ঘৰৰ কথা বতৰা সকলোতে মানে অকল ভিডিঅ' বনোৱা টাইমতে মই আছামিজ ক'ম, বা মানুহ অসমীয়া লগৰ তেনেকুৱা কিবাতে মই আছামিজ ক'ম য'ত প্ৰয়োজন হয়। তো মই মিচিঙতে ক'ব পাৰি, সেইটো কোৱা নাই যে মই অসমীয়া ভাল পাওঁ যে মই অসমীয়াই ক'ম, সেইটো নহয়। মই অকল যেতিয়া প্ৰয়োজন হয় তেতিয়া ভাল পাওঁ, কওঁ, শুনো, গান চান। তো সেইটোৱে, বেলেগকৈ আছামিজ কালচাৰত যোৱা নাই।
মই মিচিংটোৱে ক'ম তো মই মিচিং হৈ জন্ম লৈছোঁ মিচিং হৈ মৰিম তো হ'লেও মই ভিডিঅ' আছামিজকৈ বনাওঁ কথা লগৰবোৰ থাকে আছামিজ ফ্ৰেণ্ডে মোৰ ক'বলৈ গ'লে বেছি আছে সেইকাৰণে আছামিজ ফ্ৰেণ্ডৰ লগত মিচিং সিহঁতৰ লগতে কেতিয়াবা মিচিং কথাৰে ধেমালি কৰোঁ সিহঁতেও জানে কিছুমানে তো এনেকৈয়ে চলি থাকিব লাগিব তো সেইটোৱে আছিলে দ্বিতীয় উদ্দেশ্য আৰু তৃতীয় উদ্দেশ্যটো হৈছে কি মই কি নিজৰ কালচাৰক বেয়া পাওঁ নেকি সেইটো কথা নেকি সেইটো নহয় ন নিজৰ জন্ম দিয়া আমাক তুমি বেয়া হেড কৰিব পাৰিবা নেকি সেইটো নহয় ন অলপো নাই মই সকলো ভাল পাওঁ কৈছোঁই ন যদি মই গান ভাল পাওঁ শুনিছোঁ ভিডিঅ' কথা কৈ ভাল পাওঁ সেইকাৰণে কৈছোঁ লগৰ ভাল তেনেকৈ মিচিং লগৰো বহুত বেছিভাগে আছে হ'লেও আছামিজ লগৰো আছে তেনেকৈ কিন্তু সেইটোৱে মই কৈছোঁ কি মই ভাল যি কৰি ভাল পাওঁ সেই তেতিয়াহে মই আছামিজ হিন্দীৰ কেইজনমান লগৰ আছে মই ভালদৰে ক'বই নাজানো হ'লেও অকল ইচাৰাতে কাম কৰোঁ তথাপিও সিহঁতৰ লগত যে অলপ হ'লেও এণ্টাৰটেইন কৰিছোঁ কথা বতৰা পাতিছোঁ মানে সেইকাৰণে অলপ ধেমালিৰ মাধ্যমেৰে হ'লেও কথা পাতিছোঁ তো অলপ যি ভাল পাওঁ সেইটোৱে কৰিছোঁ তো মিচিং ল'ৰা হয় মই তো মিচিং হৈ জীয়াই থাকিম মিচিং ৰেগাম উইৰৈ মিচিং ৰেগাম উইৰৈ মিচিং ৰেগাম উইৰৈ তো চাওক আমাৰ অসমখন কিমান গোষ্ঠী জনগোষ্ঠীৰে ভৰপূৰ বা আৱৰি আছে বড়ো ৰাভা মিচিং কাৰ্বি তিৱা বহুত নাজানো ইমানখিনি তো বহুত আৰু তো সকলোৱে নিজে নিজে এনেকুৱা যদি মই তেনেকুৱা বুলি বাছি লওঁ অসমীয়া হৈ থাকিবনে সকলোৱে তো প্লিজ মই আজি এনেকুৱা ক'লোঁ যে মই মিচিং তেনেকুৱা এইটো কোৱাটো খুবেই বেয়া তো প্লিজ ক্ষমা কৰি দিব সকলোৱে তেনেকুৱা মোক ক'ব নালাগিছিল আৰু বহুতে নজনাৰ বাবে বা সোধাৰ বাবে তেনেকুৱা ক'ব লগা হ'ল প্লিজ আৰু এবাৰ তেনেকুৱা নুসুধিব মই অসমত আমি আছোঁ যেতিয়া নেকি সকলোৱে আমি অসমীয়া হৈ থাকিব লাগিব বা আছোঁ আৰু থাকিব লাগিব তো চাওক নহ'লে আমাৰ ভূপেন হাজৰিকা মামাৰ কোৱাৰ নিচিনা আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব ঠিক সেইদৰে অসম ৰসাতলে যাবগৈ যদি আমি একেলগে এনাজৰি বা একেলগে হৈ নাথাকোঁ তেনেহ'লে মই মিচিং মই কাৰ্বি মই বড়ো তেনেকৈ আমি সকলোৱে ভাগ কৰিলোঁ এতিয়া অসম হৈ নাথাকিব ৰসাতলে নিশ্চয় যাবগৈ তো মই আশা কৰোঁ মই আকৌ এবাৰ পৰিচয় দিব লগাত সময় নাহে যে মই অসমতে জন্ম লৈছোঁ অসমতে মৰিম অসমৰ কাৰণে মৰিম অসমৰ হকে মৰিম অসমৰ কাৰণে যি কৰিবলগীয়া আছে কৰিম জুবিনদাৰ পাছত জুবিনদাৰ অনুৰাগী হয় তো সেইটোৱে আছিলে জয় আই অসম তো বহুত হ'ল জাতি মাতি ভেটিৰ কথা ভুল ভ্ৰান্তি হ'ব পাৰে প্লিজ সকলোৱে ক্ষমা কৰি দিব এই চেনেলটো এণ্টাৰটেইনমেণ্ট চেনেল হয় ইম'চনেল নহয় তো আপোনালোকক ইম'চনেল কৰালোঁ যেতিয়া নেকি এণ্টাৰটেইনো অকণমান কৰিব লাগিব তো ফাইনেলি গাইছ এটা ভাল খবৰ ময়ো হৈ গ'লোঁ প্ৰেমিক আৰু মোৰো আছে এতিয়া প্ৰেমিকা আৰু ময়ো কৰোঁ এতিয়া প্ৰেম তো এতিয়া মই আজি প্ৰেমৰ বিষয়ে বেয়াকৈ নকওঁ কাৰণ ময়ো ছিংগল নহয় আৰু এতিয়াৰ পৰা মই একচুৱেলি ৰিলেশ্যনশ্বিপত আছোঁ তো তাইক কেনেকৈ ক'ত কিয় লগ পালোঁ নহ'লে বলক আজিৰ ষ্টৰিটো অকণমান ৰাতি হৈছে আৰু তথাপিও আপোনালোকক শুনাই দিওঁ শুনিব বহুতৰে মন আছে ভাইৰ প্ৰেম হ'ল তো শুনিব মন যাবই ন এতিয়াতো ছিংগল নহয় আৰু সি বেলেগ ষ্টেটাছ নাফালে আৰু ভাবিছ নেকি ঠিকেই ভাবিছোঁ তো এতিয়া মই তাক ক'ত লগ পাইছিলোঁ শুনক তো মস্ত ৰ'দ তাই ৰঙা ছাতিডাল লৈ পেলাই আহি আছিলে আৰু মই কয়লাতকৈ 3 গুণ বেছি ক'লা হৈ পেলাই একদম গাম পানীৰে ভিজি পেলাই ঘৰলৈ গৈ আছিলোঁ হঠাৎ তাইক দেখিলোঁ ছাতিটো নুঠালে কিন্তু এনেকৈ লৈ আহিছিলে তো চাওঁ কি ৰ'দ মানে তাৰপাছত হঠাৎ ধুমুহা আহিবলৈ ধৰিলেগৈ কি আচৰিত আৰু এনেকৈ লাহে লাহে পাই গ'লোঁ ষ্টেচনত যেতিয়া নেকি তাইক চালোঁ ৱাহ কি মানে অপ্সৰা এজনী আহিলে আৰু ময়ো তাৰ পৰা আহিলোঁ পূৰ্বপুৰুষৰ বাচ্চা নিচিনা তাই আৰু মই নিজে চকু লাগিল দুটি মৰম ফালি গ'ল তো হঠাৎ বৰষুণ আহিব ধৰিলে ইমান প্ৰবল বতৰ আছিল কি মানে বৰষুণ আহিব ধৰিলে ভাবিলোঁ এই ফিল্মবিলাকত দেখুৱাই যে সঁচাকৈ ঠিক সেইদৰে বৰষুণ আহিব ধৰিলে চকুত চকু পৰাই আচৰিত কিনো দেখাৰ পৰা ভাবিলোঁগৈ আৰু বৰষুণত ঠিক সেইদৰে বৰষুণ মই এনেই ভাল পাওঁ ঠিক সেইদৰে এইখিনি টাইমতে আহি পেলাই
সঁচাকৈ পৰিব ধৰিলে। ৱাও, তাই বুলি নকলেও মই ভিতৰত সোমাই গ'লোঁ মানে ছাতিৰ তলত। আচৰিত মানে লিফ্ট দিলে। ৱাও, হেপ্পী মানে। তাৰপাছত মই তাইক চালোঁ, তাইও মোক চালেগৈ। তাৰপাছত চেণ্টাৰ ফ্ৰুইট হাতত লৈছিলোঁ, তাইক খালেগৈ, মই দিলোঁ। ময়ো ৰখি থাকিব নোৱাৰি হাই বুলি ক'লোঁ। তাইও ফোনটো কাটি পেলাই বাই বুলি ক'লে। মোক নহয়, এই ফোনত কথা পতাজনক কৈছিলোঁ, কাৰ লগত পাতি আছিলে সেইটো নাজানো বাৰু। তাৰপিছত কুকুৰটো মোৰ পিছফালে আহিছিলে, মই ক'লোঁ ধাই। তো ঠিক সেইদৰে ৰোমান্টিক মুডত আছিলোঁ আৰু। তো ঠিক সেইদৰে চাফাৰখন গৈ 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 কথা বতৰা লাহে লাহে পাতি আৰু বহুত দূৰ পালোঁগৈ। মই ভাবিলোঁগৈ মই ঘৰলৈ গৈ আছিলোঁ কলেজৰ পৰা। তাৰপিছতে আকৌ কলেজলৈ ঘূৰি আহিলোঁ। তো ঠিক সেইদৰে ৰোমান্টিক মুডত আকৌ ঘৰলৈ উভতি যাওঁতে এটা প্ৰব্লেম হ'ল মানে। যেতিয়া কাহিনীটো বিগিনিং হ'ব ধৰিছিল, তেতিয়াহে চালা মায়ে যেতিয়া পানী জাগ লৈ পেলাই মূৰত ঢালি দিলে, তেতিয়া গম পাইছোঁ 9:30 বাজিছে। ক'ৰ ষ্টেচন ক'ত আছিলে চালা, চব সপোনে আছিলে, চব বৰবাদ কৰি দিলে। ইমান ভাল সপোন আছিলে, পাব এদিন, কিন্তু আজি ভালদৰে শুই চাম, এনেকুৱা সপোন আহিব পাৰে। বাই বাই, একো প্ৰেম হোৱা নাই, আগৰ দৰেই আছোঁ। টাটা। चूतिया बनाया तुमको। তো বাছ বন্ধু বান্ধৱীসকল, ইমোশ্যনেল প্লাছ এণ্টাৰটেইনমেণ্ট ইকুৱেল টু এক্সাইটমেণ্ট বা এক্সাইটেড। তো আজিৰ ভিডিঅ'ত ইমানতে সামৰিব বিচাৰিছোঁ। যদি ভিডিঅ'টো অকণমান হ'লেও ভাল লাগিল তো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু কমেণ্টটো প্লিজ ভিডিঅ'টো কেনে লাগিল প্লিজ কমেণ্ট কৰি দিব আৰু লাইক এটা কৰি দিব। আৰু চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক এতিয়া। আৰু যদি আপুনি ফেচবুকত চাই আছে তো কি চাই আছ, ফ'ল' কৰি দিয়ক অকণমান। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ। তো নেক্সট ভিডিঅ'ত সকলোকে লগ পাই আছোঁ বেলেগ এটা টপিকৰ ভিতৰত। আজিৰ ভিডিঅ'টো কমেণ্ট কৰিবলৈ নাপাহৰিব। কমেণ্ট কৰিবলৈ ইমান কওঁ, লাইকে দিয়ে, বেছিভাগ কমেণ্টেই নকৰে। কমেণ্ট কৰিব, প্ৰেম হোৱা নাই, কমেণ্ট কৰিব প্লিজ। एक तो लाइक और शेयर ठोक दीजिए महाकाल का, लाइक और शेयर ठोक दीजिए।